गसाइगावनि जारागुरियाव सोलिदों नंखाय सालानजों मोसौ बाजार। फरायसालियाव फोरोंनायखौ गारनानै मोसौ बाजाराव रसिद लिरनायाव बेस्थ माखासे फोरोंगिरि। नंगौ, गसाइगाव महकुमानि कुसुगाव जौगाखां खोन्दोनि सिङाव थानाय जारागुरि बाजाराव नंखाय सालान बाहायनानै मोसौ बाजार सोलिदों। थांनाय दानसेनिफ्रायनो बेबायदि आयेन बेरेखायै आरो नंखाय सालान होनानै मोसौ बाजार सोलिबाय थादोंब्लाबो कुसुगाव जौगाखां मण्डलनि बिबानगिरिया जेबो राहा लानायखौ नुनो मोनाखै। रायजो राजाफोरनि अजद होनाय बायदिब्ला जारागुरियाव मोसौ बाजारा आयेन बेरेखायै सोलिदों। मख'जाथावदि ओनसोलनि खायसे फरायसालिनि फोरोंगिरिफोरा फरायसालियाव फोरोंनाय हाबाफारिखौ गारनानै फुंबिलियावनो मोसौ बाजाराव जिरायनानै रसिद होनाया नुजाथिदों। आरो बेल' नङा, जारागुरि मोसौ बाजाराव गोबां सन्देह गोनां सुबुंफोरजों बुंफबदों। जारागुरिनि बे मोसौ बाजारखौ जाय बिथांमोना टेन्डार मोनदोंमोन, बैसोर बिथांमोना सालायनो मोनाजासे गुबुन माखासे सुबुंफोरा सोरबा दैदेनगिरिनि मददजों सालायबाय थानायनि अजद लाबोदों ओनसोलनि रायजो राजाफोरा। लोगोसे सालानाव इजादारनि मुं आरो रेजिस्ट्रेशन नम्बरबो गैया होनना ओनसोलनि रायजो राजाफोरा अजद दिखांदों। দেখা পালো 4টা-5টা বজাৰ হৈ গ'ল। গৰুটো আজিলে আমি দেখা পালো 700-800 মান হৈছে। তাৰ মানে আমি আমাৰ গাঁৱত এনেকা গৰু নাই। আমি দেখা পালো যিমানখিনি আছে আমাৰ তাতে গাঁৱতে ইমান গৰু নাই। এইটো কাৰণে আমি ভাবিছো এই গৰুবিলাক ক'ত যায়, এই গৰুবিলাক ক'ত যায়। তাৰমানে এইটো আমি চিন্তা কৰিছো যে এই গৰু আমাৰ মাৰ্কেটত বা আমাৰ জাৰাগুৰি বা 2 নম্বৰ জাৰাগুৰিত বা গোলকটা বজাৰ গোলদাঙি বজাৰ হওক, ইয়াত আমাৰ ইমান গৰু নাই। আৰু এনেকা গৰু ইয়াৰ বেংগলৰ পৰা আহি চাকে আহিব পাৰে বা বেলেগ পৰা আহিছে। সেইটো কাৰণে এই গৰুবিলাক ক'ত যায় আৰু ইমান যে বজাৰ হৈ আছে। আৰু আমি দেখিলো বহুত মানুহে যে বেকাৰ মানুহ আছিলে তেখেতৰ নকৰাকৈ যে মাষ্টাৰ মানুহবিলাক গোটেইখিনি বহুত মানুহ সোমাইছে বুলি গম পাইছো। কিন্তু তেখেতৰ ছাত্ৰবিলাক শিকাব না তেখেতৰ এই গৰু বজাৰত কিবা ৰচিদ কাটিব, সেইটো কাৰণে আমি দেখা পাইছো। তাৰমানে এতিয়া আমি নাম ক'ব নাযাওঁ, কিন্তু পিছত যিটো আৰু নাম ক'ব লগা হ'লে বহুত ডাঙৰ কথা হৈ যাব। সেইটো কাৰণে আমি নাম নকওঁ এতিয়া। অচিনাকি মানুহ বহুত পুৰা মই কেতিয়ালৈ দেখা নাই তেখেতক। আজি বহুত মানুহ ইয়াত আহি আছে বা দেখা পালো। নিচিনা মানুহ বা চিনাকি মানুহ এজনো নাই, ইয়াত বহুত মানুহ আহি আছে। তাত সেইটো আমি ভাবিছো সেই গৰু যে আমাৰ লোকালত ইমান গৰু নোকোৱাকৈ ক'ৰ পৰা আহি কিনে ক'ত চাপ্লাই ক'ত কৰিব নেকি, সেইটো আমি বিচাৰি বুজিছো আৰু কি। তাৰমানে এইটো বজাৰটো আজিলে 4-5টা মান হৈ গ'ল। এইটো দিয়ে আজি 5টা ৰানিং হৈ গ'ল। এই 5টা বজাৰত ইমান গৰু দেখিলো। এই আমাৰ গাঁৱত এনেকা গৰু নাই। আৰু এইবিলাক গৰু ইমান ডাঙৰ ডাঙৰ, সেইটো গৰুটো ক'ৰ পৰা আহি গ'ল। আৰু ৰছীবিলাক বেলেগ বেলেগ হৈছে। যোৱা সপ্তাহত ৰেড কালাৰ বা কিবা কালাৰ আছিলে, আজি কিবা দিছে কালাৰটো। আমি এইটো চাব যোৱা নাই, কিন্তু আজি আমি জাষ্ট আমি বজাৰত গৈছিলো। বজাৰ যাওঁতে দেখিলো গৰু বজাৰটো বহুত হৈছে, বেলেগ বেলেগ ঠাইৰ মানুহ আহিছে। সেইটো কাৰণে আমি দেখিলো। সেইটো কাৰণে আমি উপায় নাই যে এনেকা যিটো বজাৰ যিটো হ'লেতো আৰু আমি নিজৰ বা গাঁৱৰ মানুহ, আমি সাধাৰণ পাব্লিক হিচাপত আমি কৈছো সেইটো যদি নহয়, জিননভাৱে যদি হয়, দেখোন এই টেকটৰ মাষ্টাৰবিলাকো বহুত আছে। এতিয়া ছাত্ৰক শিকাব না তাতে ৰচিদ কাটিব। আমি দেখা পাইছো আৰু বহুত মাষ্টৰক দেখা পাইছো, আমি নাম ক'ব নাযাওঁ। কিন্তু টেকটৰ ছাত্ৰক শিকাব না তাতে ৰচিদ কাটিব, গৰু বজাৰ কৰিব। উপায় নাই, কৰিব লাগিব। তদন্ত বিচাৰিব, তদন্ত কৰিবই লাগিব, উপায় নাই। সেইটো কাৰণে বিচাৰিছো।